নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ মাজলৈ আকৌ এখন গাড়ী লৈ আহিছোঁ। চাব পাৰে গাড়ীখন বহুত কম দামত দি দিম। গাড়ীখন বহুত ধুনীয়াও হৈ আছে, কণ্ডিশ্যনো বহুত ভাল হৈ আছে, 4টা টায়াৰেই ভাল হৈ আছে। গাড়ীখন AC পাৱাৰ ষ্টিং মিউজিক ছিষ্টেম গোটেইখিনি পাই যাব। গাড়ীখনৰ বডিটো দেখিছেই, ধুনীয়া হৈ আছে। ইণ্টেৰিয়ৰ কণ্ডিশ্যনো গাড়ীখনৰ খুবেই ভাল হৈ আছে। ইঞ্জিন কণ্ডিশ্যনো গাড়ীখনৰ বহুত ধুনীয়া হৈ আছে। গাড়ীখন কৰাব লগা কাম একো নাই, নিব লাগে, তেল ভৰাব লাগে, চলাব লাগে। আৰু গাড়ীখনৰ দাম মাত্ৰ 65,000 টকা। 65,000ত গাড়ীখন দি দিব পাৰিম। গাড়ীখন চাই লওক ভিতৰটো এবাৰ, ধুনীয়া হৈ আছে পূৰা। আৰু গাড়ীখন কোনো মাৰ খোৱা নহয় বা ইঞ্জিন আজিলৈকে খোলা নাই, ইঞ্জিন পূৰা চিল আছে। ইঞ্জিনটো এবাৰ ষ্টাৰ্ট কৰি আপোনালোকক দেখাই দিম বাৰু, মাতটো বহুত স্মুথ হৈ আছে গাড়ীখনৰ। আহক গাড়ীখন ভালকৈ চাই লওক এবাৰ। আৰু যদি কোনোবাই ল'ব বিচাৰে, স্ক্ৰীণত নাম্বাৰ দি দিম, কণ্টেক্ট কৰিব। মাত্ৰ 65,000 টকাত বহুত ধুনীয়া গাড়ী এখন পাব, বাইকতকৈও কম দামত। আজিকালিতো বাইক এখনো নাপায় সেইটো দামত। আহক আপুনি গাড়ীখন চাব, পচন্দ হ'লে ল'ব পাৰিব।